हेलो फ्रेंड्स আপোনালোকে চাইছে ভয়ন ফাৰ্ষ্ট ব্লগ তো মই আজি দিনটো ব্লগখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ শ্বেয়াৰ কৰোঁ বুলি তো আপোনালোকে চাই থাকিব ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো মই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ তো আপোনালোকে চাই থাকক এইটো ছবিটো কাৰ নিচিনা লাগে বাবু হা মোৰ ওচৰত আচাৰ নিচিনা লাগে আৰু কি লিখিবা জানো দেচোন দে কেট বা মেকুৰী লিখিবা জানো মেকুৰী ন itu kan lagi নাজানো কাৰ বাৰ লাগিছে তো মচৰা আচাৰে কি বঢ়িয়া মানুহ আঁকিছে বাবুৱে আঁকা আমটো কোনটো আছিলে ইটো আৰু সিটো না কেনেকুৱা মডেলৰ আম আৰু এইটো আমটো ইয়ে লিখা বাবুৱে ইমান ডাঙৰ আম আৰু ইণ্ডিয়ান ফ্লেগ এইটো itu kan এইটো মোৰ তো গাইজ এইটো মই আঁকা আৰু বাবুৱে এইটো আঁকিছে আৰু ঘৰটো এইটো মই আঁকি দিছিলোঁ এনেই চিম্পুল তো এইটো শিকিছে এইখিনি কৰিছে আৰু এইটো মই আৰ্টটো কৰিছোঁ আচাৰে মাছটো খাব মন গৈছে নেকি itu কেনেকৈ খাব পাৰিব এইটো কপি আছে না আমাৰ ডাঙৰ জাদুতে খাব পাৰিব এতিয়া কেনেকৈ খাব পাৰিব এইটো আমাৰ ডাঙৰ হলে মানে কেনেকৈ খাম আমাৰ পেটটোৱে ডাঙৰ হৈ যাবচোন আৰু আমাৰ পেটটো ভুল লাগিছে এইটো মোৰ মাছটো আজি পেলাই নাখাং আৰু কিয়া এইটো অলপ ঠাণ্ডা মাছ দেই দে বাবা এইটো চাইকেল লিখোচোন ডাঙৰকৈ দে না দেচোন দে ট্ৰাই কৰ কালি ফিচ লিখা বুলি ক'লে কেনেকৈ লিখিবি তই বুঢ়াকৈ লিখোচোন ঐ ইমান ডাঙৰ মুখটো নকৰে চাই কৰোঁ মই অকণমান ডাঙৰকৈ কৰিব পালোঁ না এইটো সৰু চাই কৰোচোন এনেকুৱা গাইজ আমাৰ ঘৰৰ কঁঠালটো গুটি দিছে একবাৰ আপোনাৰ চাওঁ পাও ইমান নামতে দিছে গুটি খাব পাম নাপাম কিন্তু বহুত গুটি দিছে অৱশ্যে নামতে পাৰিকৈ খাব পাৰিম আৰু তো এইটো চাইডত দিয়া নাই চাগে এইবাৰ আচাৰ এইটো হ'লে আৰু ইয়াৰ বুঢ়েকে লিখা মাছ ফিচটো আৰু বাবু এইটো না দে ফ্লেগ ইণ্ডিয়ান ফ্লেগটো লিখি দিয়াচোন ভেৰি গুড দে ছাৰ হেল্ল' গাইজ এতিয়া বৰ্তমান আমাৰ বাবু কাছায়ৰ কি বুলি কয় বাইকখন অকণমান মেৰামতি কৰি আছে তো বৰষুণ ছিজনত এইখিনি যদি বৰষুণ পৰে তো এই পিছপিনে তাৰমানে ভিজি যাব আৰু সেইটো কাৰণে ছেফটি কৰি লৈছোঁ তো ব্লেক টেপ এইটো 10 টকা অকণমান মানে খৰচা কৰিছে তো ইয়াৰ যদি মেকানিক আমাৰ হালপতি ডাঙৰীয়া কৰি আছে বৰ্তমান এইপিনে ইয়াৰ এইটো কভাৰটো লগাবৰ কাৰণে অকণমান টকা পইচা অকণমান কম পৰি আছে তো সেইটো কাৰণে এনেকুৱা হোৱাইট টেপটো 10 টকাতে কম খৰচত তাৰমানে কমপ্লিট কৰিব কৈছে আৰু তো ঠিকে আছে গাইজ আৰু মোৰো সেনেকুৱা অৱস্থা হৈ আছে তো সেইপিনে আমাৰ কলহেল চুকত যিখিনি গাহৰি বজাৰ মাছৰ বজাৰ ব্ৰইলাৰ বজাৰ আপোনালোকৰ নেদেখুৱালে ভাল নালাগে আৰু তো আপোনালোকক দেখুৱাই দিম এইপিনে গান প্ৰগ্ৰেম কিবা বজাই আছে তো এইটো গাহৰি চাগে ইমানহে আছে আৰু তো সন্ধিয়া টাইমলৈকে শেষে হৈ যাব আৰু এইপিনে ব্ৰইলাৰটো শেষে হৈ গ'ল বাবু কাছে ভাল চেলিং ক'বলৈ গ'লে তো অৰ্ডাৰ আহি গ'ল খুব ৰাতিপুৱাই তাৰমানে গাড়ীত তো তাতে 10-11জনমান আহিছিলে তো ইহঁতে গোটা ব্ৰইলাৰ ল'লে তো গোটা ব্ৰইলাৰৰ 1 কেজিৰ দাম 160 টকাকৈ তো সেইখিনি উঠাই লৈ গ'ল 2 কেজি কমচে কম 3 কেজি মানৰ উঠাই লৈ গৈছে আৰু তো মাছৰ প্ৰগ্ৰেম এনেকৈ পৰি আছে তো কচ মাছটো এইটো লোভ লগা নাই তো ডাঙৰ মাছটোৱে কিনি লৈ গ'ল আৰু তো এইটো চাগে 1 কেজি মানৰ যদি বিচাৰি আহে মানুহ তো এইটো পঠাই দিম আমাৰ সৰ্গেশ্বৰ কিন্তু এইকেইটা দিন সময় দিছে দোকানত কিন্তু বহুত ভাল লাগিছে তো এই আগে পিছে সময় দিব নোৱাৰে তো ৰাইজৰ কামতে ব্যস্ত হৈ থাকিব লগা হয় ঠিক আছে গাইজ দিনটোৰ ব্লগখিনি আপোনালোকে দোকানৰ চুকৰে আমাৰ কলহেল চুকখিনি আপোনালোকৰ আকৌ দেখুৱাই দিম আৰু এতিয়া ক্লিয়াৰ হেল্ল' গাইজ তো এতিয়া বৰ্তমান আমাৰ মাছ কাটিং জেগাত অকণমান দেখুৱাই দিম 7 কেজি 7.5 কেজিমান ওজন হ'ব তো আমাৰ ভাইটিয়ে কাটিং কৰি আছে বৰ্তমান 1 কেজি লৈছে কাষ্টমাৰে তো আপোনালোকক দেখুৱাই দি আছোঁ এইটো চাওক ডাঙৰ পিচ আছে ডাঙৰ
অকণ ভালকৈ পিচটো কৰিবি হা এনেকুৱা নহয় চুংকুং তলত মাছৰ দোকানৰ পিনে পূৰা ভিৰ পৰি আছে কাষ্টমাৰ তো 7 কেজি মাছ ওলাই দিছোঁ যে কচ মাছ তো এতিয়া বৰ্তমান ভিৰ পৰি আছে ঠিক আছে গাইছ তো ইয়াতে চব ক্ষেত্ৰী এৰিয়া আমাৰ কয়লাহিল টেঘিৰা পথাৰ মানুহে কিনিব ইয়াতে হা ভিডিঅ' বনালিয়ে অঁ বনাব লাগিবতো মাতি অঁ মাছটো কৰিছোঁ বিক্ৰী গ'লে ইয়াত চা কিমান 7 কেজি গাইজ তো এতিয়া বৰ্তমান ইমান ডাঙৰ মাছ 7 কেজি ওজনৰ আছিলে তো অলপ কম পৰিমাণ এতিয়া গধূলি টাইমত থাকে বিক্ৰী হ'ব তো বেছি টাইম নালাগে এইটো মাছ শেষ হ'বৰ কাৰণে ঠিক আছে গাইজ চাই থাকিব আপোনালোকে ভিডিঅ'টো তেৰি ঝলক সৰফি সিৰবালি নেনো সে নেনা সৰফি অঁ আৰু কেনেকুৱা বাপৰা ঝুকেগা নাই না দে গাইজ কি বঢ়িয়া ডান্সিং মাৰে আমাৰ শ্ৰীমন্ত দাৰ ল'ৰাটো দেখা পাইছে গাইজ এতিয়া বৰ্তমান মই বিয়া প্ৰেজেণ্টত পেকিং কৰিব লগা হৈছে এইটো হ'ল 120 টকা লৈছে 120 টকা ল'ব লগা হয় তো আমাৰ নিশ্চয় আমাৰ ওচৰৰে তাৰমানে গাঁও এখন ভদাইকুছি গাঁওখনৰ নাম তো তাতে বিয়া আছে তো দেউতাই পাহৰি গৈছিলে কিন্তু মই কোৱাৰ কাৰণে সি মনত আহি গ'ল তো এতিয়া ফটাফট ই পেকিং কৰি লৈ নিজে পেকিং কৰি লৈ ওলাই গুচি গ'ল আৰু বিয়া ঘৰলৈ তো নগ'লে নহয় তো আগৰ পৰা তাৰমানে আমাৰ অহা যোৱা হয় তো আমাৰ ঘৰৰ পথাৰ তাৰমানে য'ত বানপানী এৰিয়াত তাত তাৰমানে পথাৰ আছিল তো ইহঁতে খেতি কৰিছিল ইহঁতক খেতি কৰিব দিছিলোঁ তো ইহঁতৰ তাত যদি নগ'লে আৰু বেয়া হ'বলৈ গ'লে তো এইটো কাৰণে ওলাই গুচি গ'ল তাড়াতাড়ি সোনকালে পেকিং কৰিলোঁ নিজে ঠিক আছে তো এতিয়া বৰ্তমান মই বিয়া প্ৰেজেণ্ট পেকিং কৰোঁ এয়া এখেতে বিয়া ঘৰলৈ যাব চাগে তালৈকে ঠিক আছে গাইজ চাই থাকক বৰ্তমান মই এতিয়া পেকিং কৰি আছোঁ দেই তো গাইজ এতিয়া বৰ্তমান মোৰ দোকানত ভণ্টি দুজনী আহিছে বিদিশা আৰু এটা পৰিণীতা তো ইহঁত দুটা আলু বজাৰ কৰিব আহিছে পৰিণীতাই মাংস লৈছে চাগে গাহৰি মাংস দেখুৱাইছে তো এতিয়া মই জুখি দিম ইহঁতৰ কাৰণে 1 কেজি আলু গাইজ বহুত দূৰৰ পৰা ইহঁতে খোজকাঢ়ি আহিছে নে চাইকেলেদি আহিছে এইটো গম পোৱা নাই এতিয়া বৰ্তমানলৈকে তো চাইকেল তাতে সন্মুখৰ মাছৰ দোকানৰ সন্মুখত ৰখাই থৈ দিছে তো আমাৰ ভাইটি এতিয়া মাছ পূৰা কাটিং কৰি আছে আৰু ঠিক আছে গাইজ তো এইপিনে গাহৰিও বেছি নাই আৰু 1-2 কেজিমানহে বাকী আছে আৰু বাবু কাছাইটো দুটামান ওলোমাই থৈ দিছে এতিয়া বৰ্তমান তো ইয়াৰ শেষে হৈ যাব ইহঁতৰ এন্ধাৰ নোহোৱাৰ আগে শেষ হ'ব চাগে তো এতিয়া মাছৰ পিনে তাৰমানে কাৰ্টুনটো পূৰা ভৰ্তি হৈ আছে মাছ তো কচ মাছটো ইমান ডাঙৰ মাছ ওলাই দিছোঁ তো কাষ্টমাৰ ভিৰ লাগি আছিলে তেতিয়া 7 কেজি ওজন মানৰ কচ আনিছে এতিয়া কাটিং চুৰু কৰি আছে বৰ্তমান ঠিক আছে তো এতিয়া আলু বাচাই হোৱা নাই ইমান টাইম লাগিছে আমাৰ ভণ্টিয়ে কি কবি আৰু দে জলদি কৰ একে যে বজাৰত কেনেকৈ তো কিবা বাকী কিমান আছিলে বাৰু 10 টকা ইটো আৰু বাকী অঁ তো গাইজ আমাৰ ৰজত ৰাহাঙে 10 টকাৰ কাৰণে এতিয়া 100 টকা বাকী মাৰিব আহিছে 100 টকা খুচুৰা নাই এখেতৰ লগত চাগে তো মই এতিয়া খুচুৰা কিবা কিবা ওলাব লাগিব মনটো খাং কৰি আছিলোঁ না বেলেগ দোকানী অন্য দোকানী কোনো মানুহ নিদিয়ে হ'ল আৰু ঠিক আছে গাইজ ঠিক আছে আমাৰ বামপ্লেট কাছাইহে কিবা অৱস্থা আৰু বিক্ৰী গৈছে অৱশ্যে এইটো কষ্ট 7 কেজিৰ কিমানমান আছিল বাৰু অনুমান 7.5 কেজি আছে 7.5 কেজি ন অঁ ঠিক আছে এইটো চেহেৰা নাথাকা মালটো অকণমান ভালকৈ থৈ দিবি পানী মাৰি দিবা অঁ আৰু ৰৌ মাছ ওলাই দিয়া এতিয়া সন্ধিয়া টাইম হৈ গ'ল গম নাবা তো কাৰ্টুনৰ পৰা ওলাই দিব দিছোঁ এই ওলাব নাজানে অকণমান ভালকৈ সজাই থ তেতিয়া বেপাৰ কাষ্টমাৰে চকুত লগাকৈ থৈ দিব লাগে যিকোনো বস্তু গাইজ শিকাই দিব লগা হৈছে ভাইটিক একো নাই সেইখিনি শিকি বুজিকেহে এইখিনি কাম বাঢ়িব আৰু তো সেইকাৰণে কৈ দিছোঁ তাক ঠিক আছে গাইজ তো আমাৰ কলেল চকটো এতিয়া বৰ্তমান এটা দুটা এজন দুজনকৈ অকণমান বাঢ়ি গৈ আছে তো অকণমান এন্ধাৰ হ'ব দে এন্ধাৰ হোৱাৰ লগে লগে পূৰা ভিৰ পৰে আৰু আমাৰ কলেল চকটোত তো আমাৰ এই কলেল চকত তাৰমানে এই সন্ধিয়া টাইমত ইমান ভাল লাগে ক'বলৈ গ'লে আৰু লাইটৰ পোহৰ কি বঢ়িয়া যদি আপোনালোকে টেঘিৰা পিকনিক স্পটলৈ যদি আহে আমাৰ দোকানৰ সেইখিনি কলেল চুকত আপোনালোকে চাহ পৰঠা কিবা কিবি খাই যাব পাৰে পৰঠা কিন্তু স্পেচিয়েল বনাই আপোনালোকক ঠিক আছে
তো আমাৰ ইয়াতে মাছৰ ফালৰ পৰা ব্ৰইলাৰ ফালৰ পৰা গাহৰি মাংসৰ ফালৰ পৰা গাহৰি মাংস ইয়াতে 350কৈ লয় 1 কেজিত বহুত কম পৰিমাণ তো আমাৰ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ আগত যদি যায় 380 টকা পৰে গাহৰি মাংস তো সেইটো কাৰণে আপোনালোকক ক'লোঁ যে কলাহিলৰ মেইন হাইৱে ওচৰতে আপোনালোকে নামি আহিলে লগে লগে আপুনি গাহৰি মাংস পাব ৰেগুলাৰ পোৱা যায় গাহৰি মাংস ঠিক আছে গাইজ তো আপোনালোকে চাই থাকক দিনটোৰ ব্লগখিনি তো গাইজ আমাৰ মাংস বেপাৰ আৰু মাছৰ বেপাৰ পিনে পূৰা কাৰাকাৰি লাগিছে মাংসৰ কাৰণে তো আপোনালোকক দেখুৱাই দি আছোঁ এইপিনে অজয় দেৱগনে বাবুক আছে এতিয়া মাংস কাটিং কৰি আছে ঠিক আছে গাইজ আৰু এইপিনে মাছৰ পিনে বিক্ৰী হোৱা নাই মাছ ইমান ডাঙৰ মাছটো ওলাই দিলে তো বিক্ৰী হ'বৰ কাৰণে অকণমান টাইম লগা হৈছে তো আমাৰ দিলীপ ডাঙৰীয়া মাছটো দেখা পাই অকণমান লোভ লাগিছে চাগে অকণমান দেখুৱাই দিম চেহেৰাটো দিলীপ এইটো লেটেকা মাংস হয় লেটেকা মাংস